ভণ্টি এনেকৈ বহি আৰু কথা পাতি থাকিব নালাগে। যা তই পঢ়িবলৈ যা, ময়ো অলপ পঢ়োগৈ। বা কিমান আৰু বিচনাত বহি বহি পঢ়িবি কচোন, মোৰ ডিঙি বিষেই হৈ গৈছেগে। কিন্তু মা দেউতাই চাচোন, ভাইটিয়ে কিমান ধুনীয়া টেবুল চকী কিনি দিছে, আমাৰ দুজনীকতো দিব পাৰে ন? আমাক কিয় দেখিব নোৱাৰে বাৰু মা দেউতাই? তই যে কি কথাবোৰ কৈ আছ জানো ভণ্টি, মা দেউতাইনো কিয় বাৰু আমাক দেখিব নোৱাৰিব কচোন? ভাইটি এতিয়া সৰু হৈ আছে যে, তাক নতুন বস্তু আনি দিছে আকৌ, তেতিয়াহে সি পঢ়িবলৈ মন কৰিব। তই এইবোৰ কথা মন বেয়া কৰি নাথাকিবি, যা এতিয়া পঢ়গৈ। বা মই চাগে মনত দুখ পাওঁ বুলিহে তই তেনেকৈ কৈছ। তইও জানো সেইটো কথা নাভাব বা? মা দেউতাই যে আমাক অলপো দেখিব নোৱাৰে, আমাক স্কুললৈ যাবলৈও নিদিয়ে, চাচোন পঢ়া শুনা কৰিবলৈ সময় নিদিয়ে। আমি দুজনী যেন এইখন ঘৰৰ কাম কৰা ছোৱালীহে। মা দেউতাই বাৰু কিয় এনেকৈ ভাবি লৈছে বা? তই এইবোৰ কথা ভাবি নাথাকিবি ভণ্টি, মা দেউতাৰ মনত কিছুমান অন্ধবিশ্বাস আছে। আমি দুইজনীয়ে পঢ়া শুনা কৰি এদিন মা দেউতাৰ এই অন্ধবিশ্বাসখিনি আঁতৰাব লাগিব। ছোৱালী হলেও যে আমি বহুত কাম কৰিব পাৰোঁ ল'ৰাৰ দৰে, সেইখিনি মা দেউতাক প্ৰমাণ কৰি দেখুৱাব লাগিব ভণ্টি। সেয়ে কৈছো, যা যা তই পঢ়গৈ, আমি ভালদৰে পঢ়িব লাগিব। পাহি পঢ়ি কি কৰি আছ তহঁত দুজনীয়ে? চাওঁ এইফালে আহচোন। ঐ বা, তই পঢ়া কথা কৈছিলিহে, মায়েচোন আমাক মাতিলে। এতিয়া আকৌ পঢ়িবলৈ সময় নাপাম চাগে, কি কামত লগাব ঠিক নাই। আমি তাৰ মাজতে সময় উলিয়াই পঢ়িব লাগিব ভণ্টি। গতিকে যিমানেই যি কাম নকৰোঁ কিয়, তাৰ মাজতে অলপ সময় উলিয়াই হ'লেও আমি আমাৰ নিজৰ কামখিনি কৰি যাব লাগিব। এতিয়া মা ওচৰলৈ যাওঁচোন, কিয় মাতিছে আমাক? মা, তুমি আমাক মাতি আছিলা নেকি? অঁ, মই মাতি আছিলোঁ। কি কৰি আছিলিনো দুইজনীয়ে ৰুমত সোমাই লৈ? গধূলি যে ভাত পানীকেইটা বনাব লাগে, সেইটো কথা হ'লে গম নাপাওঁ। মা, গধূলি ভাতকেইটা তুমিয়ে বনাব পাৰাচোন। আমিতো গোটেই ঘৰখনৰ কামবোৰ সদায় কৰিয়ে থাকোঁ। গধূলিতো আমাক অলপ পঢ়িবলৈ সময় দিব লাগে। তহঁত দুইজনীয়ে যে মাৰৰ মুখে মুখে এনেকৈ উত্তৰ দিছ, ইমান সাহস ক'ত পালি তহঁতি মাৰক এনেকৈ কথা ক'বলৈ? আৰু তহঁতি পঢ়ি কিডাল ফলাবিনো? ঘৰৰ কাম বনবোৰ সোনকালে শিকি ল। দুইজনীকে ল'ৰা দুটা চাই লৈ বিয়া দি দিব লাগিব। তহঁতি পঢ়া শুনা কৰি একো কৰিব নোৱাৰ। দেউতা, তুমি এনে কথা কিয় কৈছা দেউতা? আমি ছোৱালী হলো বুলি কি পঢ়া শুনা কৰিব নালাগে নেকি? ছোৱালীবোৰ শিক্ষিত হ'ব নালাগে নেকি দেউতা? আৰু আজিৰ দিনতো জানো ল'ৰা ছোৱালীৰ মাজত এনেকৈ পাৰ্থক্য বিচাৰ কৰাটো ভাল কথা হয়? মোক ইমান যুক্তি কথা শুনাই নাথাকিবি। আৰু যদি তহঁতৰ পঢ়া শুনা কৰিবলৈ মন আছে, নিজে টকা ঘটি পঢ়িবি। তহঁতৰ পঢ়া শুনাৰ কাৰণে মই 1 টকাও খৰচ কৰিব নোৱাৰোঁ। আৰু শুনি ল, মাৰেতো ল'ৰাটোৰ কাৰণে ঘৰৰ কাম বন কৰিবই নোৱাৰেচোন। গতিকে ঘৰৰ কাম বন তহঁতেই কৰিব লাগিব। মই একো কাম কৰা মানুহ এজনী গোটাব নোৱাৰোঁ, আৰু মোৰ ইমান পইচা নাই। দেউতা, আমি লক্ষ্য কৰি আছো, ভাইটি জন্ম হোৱাৰ পিছৰে পৰাই তোমালোকে আমাক দেখিব নোৱাৰা হৈছা। আমি দুজনী ছোৱালী হলো আৰু ভাইটি ল'ৰা হ'ল, সেই বুলিয়ে জানো আমাক মৰম কৰিব নালাগে দেউতা? আমাক যদি মা আৰু তুমিয়ে মৰম নকৰা, কোনে মৰম কৰিব? আৰু আমিওতো পঢ়া শুনা কৰি শিক্ষিত হ'ব বিচাৰো দেউতা। হ'ব হ'ব, তহঁতে আৰু ইমান কথাবোৰ গাই থাকিব নালাগে। যা নিজৰ নিজৰ কামত ধৰগৈ, আৰু পঢ়া শুনাও কৰিব নালাগে, স্কুলো যাব নালাগে আজিৰ পৰা। মা, তুমি আমাক যি কোৱা আমি তাকেই মানি ল'ম, কিন্তু আমাক স্কুললৈ যাবলৈ মানা নকৰিবা মা। আমি পঢ়িব বিচাৰো, নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব বিচাৰো মা। ঘৰৰ কাম বনবোৰ কৰি থৈহে আমি স্কুললৈ যাম, আৰু স্কুলৰ পৰা আহিও সকলোবোৰ কাম কৰিম মা। তোমালোকে আমাৰ কাৰণে পইচাও খৰচ কৰিব নালাগে। আমি স্কলাৰশ্বিপৰ পইচা পাওঁ নহয়, সেয়াই আমি যেনে তেনে দুইজনীয়ে পঢ়ি যাম মা। হ'ব হ'ব, যা এতিয়া ইয়াৰ পৰা। যদি নিজৰ খৰচ নিজে উলিয়াই পঢ়িব পাৰোঁ তেতিয়াহ'লে পঢ়গৈ। তহঁতৰ কাৰণে মই 1 টকাও খৰচ কৰিব নোৱাৰোঁ। আৰু তহঁতি এডোখৰ ৰৈ নাথাকিবি। তহঁতক আজিকালি মই সহ্য কৰিব নোৱাৰা হৈছোঁ। এতিয়া ইয়াৰ পৰা গুচি যা। হ'ব দেউতা, তুমি আমাৰ কাৰণে পইচা খৰচ কৰিব নালাগে। আমি নিজৰ খৰচ নিজে উলিয়াই ল'ম। তুমি মনত যিবোৰ কথা ভাবি আছা, সেইবোৰ যে ভুল, এদিন আমি প্ৰমাণ কৰি দিম দেউতা। তোমালোকৰ মনত থকা এই অন্ধবিশ্বাসখিনি এদিন আমি নিজেই আঁতৰাম। মাত্ৰ সেই দিনটোলৈ আমি বহুত কষ্টহে কৰিব লাগিব। তহঁতক ইয়াৰ পৰা যাবলৈ কোৱা নাই জানো? তহঁতিচোন আজি দেউতাৰ মুখে মুখে উত্তৰ দিব পৰা হ'লি। তালৈকেহে তহঁতি পঢ়া শুনা কৰিছিলি। যা এতিয়া, ল'ৰাটোক পঢ়ুৱাব লাগে। গতিকে তহঁতৰ কাৰণে আৰু টকা খৰচ কৰিবলৈ আমাৰ হাতত টকা নাই। ইয়াৰ পৰা এতিয়া সোনকালে যা, সোনকালে ভাতকেইটা বনাই আজৰি হগে। হ'ব মা, তোমালোকে যি কৈছা তেনেকৈয়ে কৰিম। আৰু জোনাকী, শুনিলানে বাৰু সিহঁত দুজনীৰ কথা? ইহঁতি আমাৰ মুখে মুখে কেনেকৈ উত্তৰ দিছে? কি ক'ব আৰু, সিহঁতো এতিয়া ডাঙৰ হৈছে নহয়। সেয়ে ভাল বেয়া সেইবোৰ বিচাৰ কৰিব পৰা হৈছে যে, সেইকাৰণে আমাৰ মুখে মুখে এনেকৈ উত্তৰ দিয়ে। তোমাক কিন্তু মই এটা কথা কৈ থলো, ইহঁত দুজনী পঢ়াৰ কাৰণে মই কিন্তু 1 টকাও খৰচ কৰিব নোৱাৰোঁ। এতিয়া ল'ৰাটোকো স্কুলত দিছোঁ, গতিকে তাৰ লগতে আমাৰ যথেষ্ট টকাৰ প্ৰয়োজন হ'ব। আপুনি যি ভাল দেখে কৰিব, আৰু মইনো কি ক'ম আপোনাক। পিছে কথা এটা কওঁচোন আপোনাক, পাৰিলে ক'ৰবাত ল'ৰা দুটাকে চাবচোন, ইহঁত দুজনীক দিয়েই দিম। কিন্তু বহুত ডাঙৰকৈ বিয়া দিব নোৱাৰোঁ আকৌ, এনেই সিহঁতৰ কাৰণে টকা পইচা খৰচ কৰিবলৈ নাই। তুমি ঠিক কথা চিন্তা কৰিছা, সেইটোহে কৰিব লাগিব। সিহঁতি ছোৱালী মানুহ যেতিয়া, সিহঁতৰ কাৰণে আৰু টকা পইচা খৰচ কৰি পঢ়ি থাকি কোনো লাভ নাই। যিমান পাৰোঁ সোনকালে ঘৰলৈ উলিয়াই দিয়াই ভাল। আৰু পঢ়া শুনা কৰোৱাইনো কি লাভ জানো? কাৰোবাৰ ঘৰত গৈহে পঢ়িবগৈ সিহঁতি। বাদ দিয়ক সিহঁতৰ কথা, বেলেগ কথা এটাহে কওঁ আপোনাক। মইনাক স্কুললৈ অনা নিয়া কোনে কৰিব? এইকেইদিন ময়ে অনা নিয়া কৰিম, তাৰপিছত তুমিও অনা নিয়া কৰিবা, আৰু স্কুটি এখনকে কিনি দিব লাগিব তোমাক। হ'ব তেতিয়া, সেইটোকে কৰাই ভাল হ'ব। মই পাকঘৰলৈ যাওঁচোন, এই দুজনীয়ে বা আকৌ কি কৰিছে ঠিক নাই। যোৱা যোৱা, মই মইনাৰ লগতে ইয়াতে খেলি থাকিম।
দেউতা তুমি আহিলা মোলৈ কি আনিছা মইনা তোমালৈ মই বহুত খোৱা বস্তু আনি থৈছোঁ নহয় চকলেট আনিছোঁ কেক আনিছোঁ আৰু খেলিবলৈ অলপ বস্তু আনি থৈছোঁ কিন্তু তুমি এতিয়ালৈকেচোন এনেকৈ ঘূৰিহে ফুৰিছা পঢ়া শুনা কিয় কৰা নাই মোৰ যে পঢ়া শুনা কৰিবলৈ একেবাৰে ভাল নালাগে মই স্কুললৈ নাযাওঁ আৰু দেউতা এইবোৰ তুমি কি কথা কৈছা তোমাক স্কুলত দিয়াৰ নামত কিমানখিনি টকা খৰচ হৈছে গম পোৱা নাই যি বিচাৰিছা তাকেই দিছোঁ এনেকুৱা নকৰিবা আকৌ তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিব নহয় এদিন ডাঙৰ চাকৰি কৰিব লাগিব জোনাকী মইনা এইবোৰ কি কথা কৈছে তুমি তাক পঢ়া শুনা নকৰোৱা নেকি কি কৰি থাকানো ঘৰত সিচোন মোৰ কথা এতিয়াই নুশুনে ডাঙৰ হ'লেনো ক'ত সি মোৰ কথা শুনিব বাৰু গতিকে তাক লৈ মই চিন্তাতে পৰিছোঁ পঢ়িবলৈ ক'লেচোন কিতাপৰ চোলাই আহিবলৈ মনেই নকৰে তুমি তাক মৰমেৰে বুজাবা আকৌ মৰমেৰে বুজালে সি পঢ়িব নহয় এতিয়া যোৱা মইনা অলপ পঢ়াগৈ মা দেউতা তোমালোকক মোৰ কথা এটা ক'বলৈ আছিল কি কথা ক'বলৈ আছে পৰি মা মোৰ স্কুললৈ নিয়া কপিবোৰ প্ৰায় শেষেই হৈছে মোক পইচা দিবা নেকি কালিলৈ কপি কেইখনমান কিনিব লাগিব তই কাক পইচা খুজিবলৈ আহিছ সিদিনাই তহঁতক কোৱা নাছিলোঁ তহঁতৰ পঢ়া শুনাৰ কাৰণে মই 1 টকা খৰচ কৰিব নোৱাৰি বুলি আৰু এতিয়া এনেকৈ আকৌ পইচা খুজিবলৈ আহিছ ইয়াৰ পৰা এতিয়া ওলাই যা নহয় মানে দেউতা আমি স্কলাৰশ্বিপৰ পইচা পাম এইকেইদিনতে কিন্তু সেয়া পোৱালৈকে মোৰ লিখিবলৈকে কপি নাই মোৰ হাতত পইচা নাই যা তহঁতক দিবলৈ আৰু শুনি ল তহঁত দুজনীৰ কাৰণে বিয়া ঠিক কৰিছোঁ ল'ৰা দুটা চাইছোঁ তহঁত দুজনী কোনোবা দিনা তাহাঁতলৈ দি দিব লাগিব আৰু ডাঙৰকৈ বিয়া পাতি দিবলৈও নাই তহঁতক টকা খৰচ কৰি এতিয়া ইয়াৰ পৰা যা হ'ব মা মা দেউতা তোমালোকে বাক কিয় তেনেকৈ ক'লা তোমাৰ দৰকাৰ নাই নহয় এইবোৰ কথা সিহঁত দুজনী ছোৱালীহে সিহঁতক পঢ়ুৱাই নো আমাৰ কি লাভ হ'ব কোৱাচোন এদিনটো এঘৰলৈ বিয়া দি দিবই লাগিব গতিকে সিহঁতৰ আৰু পঢ়া শুনাৰ কাৰণে টকা খৰচ কৰি থাকিবলৈ নাই আজিৰ পৰা তেতিয়া এইবোৰ কথা নুসুধো দেউতা কিন্তু মোকো কপি কেইখনমান লাগিছিল কালিলৈ ছাৰে নতুন কপি নিবলৈ কৈছে হ'ব দিয়া মইনা কালিলৈ মই তোমাক নতুন কপি দুখন কিনি দিম ঠিক আছে দেউতা কালিলৈ কিনি দিবা তেতিয়া স্কুললৈ যাওঁতে জোনাকী এতিয়া যোৱাচোন মোলৈ চাহ একাপকে কৰি আনাগে মই আজি একোৱে খোৱা নাই আপুনি বহক তেতিয়া মই চাহ একাপ কৰি আনগৈ আপুনি পাৰিলে মইনাক অলপ পঢ়াওকচোন হ'ব দিয়া মই পঢ়াম বাৰু চাহ একাপ খাই লওঁ তাৰপিছতহে পঢ়াব পাৰিম ভণ্টি তই এতিয়াও এনেকৈ বহিয়ে আছ যে স্কুললৈ যাব হ'ল নহয় তই গমেই পোৱা নাই নেকি মই আজি স্কুললৈ নাযাওঁ বা তই যা দেই কিন্তু কিন্তু কিয় ভণ্টি এনেকৈ স্কুল ক্ষতি কৰিলে কি হ'ব গম পাওঁ নে তোকতো সেইদিনা আমি কৈছিলোৱেই দেউতা আৰু মাৰ ভুলবোৰ আঁতৰাবলৈ হ'লে আমি ভালদৰে পঢ়া শুনা কৰিবই লাগিব বা মোৰ স্কুলৰ কপিবোৰৰ পেজ প্ৰায় শেষেই হৈছে গতিকে আজি স্কুলত গৈ লিখিবলৈকে কপি নাই মোৰ মা আৰু দেউতাক কপি কিনিবৰ কাৰণে পইচা বিচাৰিছিলোঁ কিন্তু তেওঁলোকে মোক বহুত খং কৰিলেও বা হ'ব দে ভণ্টি তই আজি মোৰ কপি এখনকে লৈ যাবি মোৰো দুখনতহে পেজ আছে এখন মই নিম এখন তই নিবি দে আজি আমি এনেকৈ চলিব লাগিব কিন্তু বা মা দেউতাই বাৰু আমাৰ লগত কিয় এনেকুৱা কৰে কচোন আমি ছোৱালী হ'লো বুলি কি আমি পঢ়া শুনা কৰিব নালাগে নেকি ভাইটিক কিমানবোৰ যে সা সুবিধা দিয়ে আমাক কিয় নিদিয়ে বাৰু বা এইবোৰ কথাত মন বেয়া কৰি থাকিলে তই কিন্তু একোৱে কৰিব নোৱাৰিবি জীৱনত এইবোৰ কথা ভাবিবলৈ বাদ দে তই এতিয়া এটাই কথা ভাব যে যিমানেই কষ্ট নহওক কিয় আমি নিজৰ কাম সদায় ভালদৰে কৰি যাবই লাগিব নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে বহুত কষ্ট কৰিবই লাগিব ভণ্টি আৰু এটা কথা শুনি লচোন আমি এইকেইদিনতে স্কলাৰশ্বিপৰ পইচা পাম থাকে সেইখিনি পালে আমি আমাৰ নিজৰ অভাৱবোৰ পূৰাই ল'ব পাৰিম ঠিক আছে বা মই তেতিয়া যাবলৈ ৰেডি হওঁ ৰ স্কুললৈ বা তোমালোকে কি কৰি আছা আজি তোমালোক স্কুললৈ নোযোৱা নেকি ভাইটি তুমি ইয়ালৈ কিয় আহিছা মা দেউতাই গম পালে তোমাক খং কৰিব নহয় মই মা দেউতাই গম নোপোৱাকৈহে আহিছোঁ বা তোমালোক কিয় স্কুললৈ যাবলৈ ওলোৱা নাই আমি যাম নহয় ভাইটি এতিয়াই ওলামগৈ পৰিবা এইখিনি পইচা লোৱা তুমি তোমাৰ কপি কিনি ল'বা কালি তোমাৰ কপি নাই বুলি কৈছিলা নহয় ভাইটি তই এইখিনি পইচা ক'ত পালি আৰু এনেকৈ আমাক পইচা দিছোঁ বুলি গম পাবলৈ হ'লে মা দেউতাই কিমান খং কৰিব সেই কথা জাননে ভাইটি বা তুমি যে কালি মা দেউতাক কপি কিনিবলৈ পইচা খুজিছিলা তোমাকতো পইচা নিদিলে তেওঁলোকে বহুত খং কৰি পঠিয়ালে আৰু আজি ময়ো মোৰ কপি কিনিবলৈ আছে বুলি পইচা লৈ আহিছোঁ দেউতাৰ পৰা দেউতাই মোক কপিয়ে কিনি দিম বুলি কৈছিল কিন্তু মই নালাগে বুলি কোৱাৰ কাৰণে মোক পইচাকে দিলে এইখিনি লোৱা তুমি কপি কিনি ল'বা বা মোৰ স্কুললৈ যাবলৈ দেৰি হৈছে নহয় মা দেউতাই চিঞৰিব এতিয়া মোক ভাইটি ঠিক আছে যোৱা তেতিয়া কিন্তু এটা কথা ভাইটি পঢ়া শুনা কিন্তু ভালদৰে কৰিব লাগিব দেই আমাৰ ভাইটিটো বহুত চোকা হ'ব লাগিব পঢ়াত এইবোৰ কথা মোক নক'বা দেই আজিৰ পৰা মই পঢ়া শুনা কৰি বহুত বেয়া পাওঁ মোৰ একেবাৰে ভাল নালাগে পঢ়া শুনা কৰি আৰু স্কুললৈ যে যাওঁ যে মই প্ৰায়ে স্কুলত নাথাকোঁ লগৰ ল'ৰাবোৰৰ সৈতে য'ত ত'ত ঘূৰিহে ফুৰোঁ স্কুল ছুটি হ'বৰ সময়তহে আহি স্কুলৰ গেটত ৰৈ থাকোঁ একদম এনেকুৱা নকৰিবা আজিৰ পৰা খুব পিটিম কিন্তু তোমাক আমি এনেকুৱা কৰিলে মানুহে তোমাক ভাল বুলি নক'ব নে বেয়া ল'ৰা বুলিহে ক'ব এতিয়া যোৱা সোনকালে বা মোৰ কিন্তু ভয়হে লাগিছে দেই ভাইটিয়ে আমাক এনেকৈ পইচা দিছে বুলি গম পালে বাৰু মা দেউতাই আমাক জীয়াই ৰাখিব নে কচোন বাদ দে সেইবোৰ কথা সেইটো মা দেউতাই গম নোপোৱাকৈহে আমাক পইচাখিনি দিছেহি তই এতিয়া উঠ সোনকালে পইচাখিনি সামৰি থোৱা আজি যাওঁতে তেতিয়া এইখিনি কপি কিনি ল'ব লাগিব মোৰো দুখনমান ল'বলৈ আছে ভালেই হ'ব দে
হ'ব তেতিয়া বা দুইজনী আজি কপিকে লৈ ল'মগে কিন্তু এটা কথা ভাবি বহুত ভাল লাগিছে বা মা দেউতাই আমাক দেখিব নোৱাৰে যদিও মৰম নকৰে যদিও ভাইটিটোৱে আমাক নিজৰ বাইদেউ বুলিয়ে ভাবেও চাচোন কেনেকৈ আমাৰ কথা চিন্তা কৰিছে কৰিব ভণ্টি মা দেউতাইহে আমাক এনেকৈ ভাবে কিন্তু আমি তিনিওটা জানো একেজন মাক দেউতাকৰে সন্তান নহয় গতিকে আমাৰ মাজত তেজৰ সম্পৰ্ক আছেও সেইবোৰ কলৈ যাব গতিকে সি আমাক চিনি পাইছে বুজি পাইছেও আমি যে তাৰ বাইক এতিয়া যা সোনকালে ৰেডি হ'ব স্কুললৈ নহ'লে দেৰিয়ে হৈ যাব আমাৰ আৰু এটা কথা শুনচোন ভণ্টি আমি এতিয়াৰ পৰা ক্লাছৰ কিতাপবোৰ পঢ়াৰ উপৰিও বেলেগ কিতাপো পঢ়িব লাগিব গম পাইছ আজিকালি বহুত চাকৰি ওলায় আৰু সেই চাকৰিবোৰ পাবলৈ হ'লে আমি পৰীক্ষা দিব লাগিব নহয় আৰু সেই পৰীক্ষাবোৰত পাছ কৰিবলৈ হ'লে আমি যথেষ্ট পঢ়িব লাগিব গতিকে মা দেউতাক নোকোৱাকৈ যেতিয়া আমি চাকৰি এটা ল'ব পাৰোঁ তেতিয়াহ'লে হয়তো মা দেউতাই আমাক বুজি পাব নিশ্চয় ঠিক আছে বা তই বহুত ডাঙৰ কথা এটা ক'লি আজিৰ পৰা আৰু পঢ়িম দেই আমি আৰু পঢ়ি যাতে আমি এটা চাকৰি ল'ব পাৰোঁ আৰু সেই চাকৰি লৈ যাতে মা দেউতাৰ ভুলবোৰ আঁতৰাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব তই ওলাগে যা মই স্কুললৈ যাবলৈ ওলাওঁ তই অলপ আগত চোতাল সাৰিছিলি যে আকৌ সাৰিছ যে বা চোতালখন সাৰি ভিতৰত গৈ পাইছিলোহে বতাহত গোটেই গছপাতে ভৰ্তি হৈ আছিল তাকে দেখি আকৌ মা দেউতাই আমাৰ দুয়োজনীকে ইমানেই গালি দিছে যে আমি ঘৰত একো কামেই নকৰোঁ বোলে সেয়েহে আকৌ সাৰি দিছোঁ সিহঁতৰনো কাম কি আৰু আমাৰ দুজনীক গালি পৰাইহে কাম কোনো সময়তে দেখিবই নোৱাৰে বাৰু সেইবোৰ বাদ দেচোন তই সোনকালে চোতালখন খাই আজৰি হ আমি দুজনী এফালৰ পৰা আহোঁগৈ ইমান লৰালৰিকৈ ক'ত যাবলৈ ওলাইছ ন আৰু তইনো এতিয়া ক'ত গৈছিলি বা মই ৰাস্তালৈ ওলাই গৈছিলো এইফালৰ পৰা প্ৰণৱ দাক অহা দেখিছিলো যে সি মাত দিয়াৰ কাৰণে তাৰ ওচৰলৈকে গৈছিলো কি কৈছে গম পাওঁ অহা সপ্তাহত বোলে বেংকৰ এক্সাম হ'ব হেনো আজি অনলাইন কৰা লাষ্ট ডেট নহয় সেই বলচোন যাওঁ দুজনী অনলাইন কৰি থৈ আহোঁগৈ পুতুকণ দাৰ ওচৰত মই তাৰ মোবাইলৰ পৰা পুতুকণ দাক ফোন কৰি কৈ থৈ আহিছোঁ অলপ সময় ৰ'বলৈ কিন্তু ইমান খৰখেদাকৈ নালাগে দে এইবোৰ কৰিব এইবাৰ ইয়াৰ পিছৰ পৰীক্ষাবোৰকে দিম অহা সপ্তাহত পৰীক্ষা হ'লেচোন আমি কেতিয়া পঢ়িম বাৰু কচোন পঢ়া শুনা হোৱাই নাই একদম চুপ থাক মই তোৰ কোনো কথা শুনিব নিবিচাৰোঁ তই সোনকালে কাম কৰি আজৰি হ এসপ্তাহো আমাৰ কাৰণে বহুত সময় নহয় পঢ়িবলৈ গতিকে এই সপ্তাহ আমি বহুত কষ্ট কৰিব লাগিব সোনকালে আজৰি হৈ ওলাই লহি হ'ব বা মই এতিয়াই ওলাইছোগে তই এনেকৈ খং নকৰিবি হেৰি আপোনাৰ আজি বহুত চিন্তাত থকা যেন লাগিছে কি হৈছে বাৰু আপোনাৰ মোৰ বহুত চিন্তা হৈছে সঁচাকৈয়ে মইনাক লৈ মই বহুত চিন্তাত পৰিছোঁ আজি ৰাস্তাতে হেড ছাৰক লগ পাইছিলোঁ ছাৰে কি কৈছে জানা সি প্ৰায়ে বোলে স্কুলত নাথাকে কিন্তু মইতো তাক সদায় স্কুললৈ অনা নিয়া কৰোঁ সি আচলতে ক'লৈ যায় ছাৰে অলপ আমাক মন দিবলৈ কৈছে তাৰ ওপৰত আৰু কি কৈছে জানা ছাৰে সি যিকেইটা ল'ৰাৰ লগত বেছিকৈ ঘূৰি ফুৰে ল'ৰাকেইটা মানে বহুত বেয়া সিহঁতি এতিয়াই মদ ভাং সকলোবোৰ বেয়া বস্তুৱেই খায় আপুনি এইবোৰ কি কথা কৈছে আমাৰ মনে তেনেকুৱা ল'ৰা নহয় দিয়ক ইমান মৰমত তাক আমি ডাঙৰ কৰিছোঁ সি যি বিচাৰে আমি তাকেই দিওঁচোন নিজৰ কি কষ্ট হয় সেইবোৰ কথা এবাৰোৱে নাভাবোঁ সি এনেকুৱা কাম কেতিয়াও নকৰে ছাৰৰহে কিবা ভুল হৈছে চাগে নহয় জোনাকী ছাৰে ঠিকেই কৈছে ভুল আমাৰহে হৈছে মৰম কৰি কৰি তাক আমি মূৰৰ ওপৰত তুলি ল'লোঁ যে এতিয়াতো তাক আমি একোৱেই ক'ব নোৱাৰোঁ সিহে ওলোটাই আমাক বেয়াকৈ কয় গতিকে ছাৰে যি কৈছে সেইবোৰ সকলো সঁচা কথা এতিয়া মই চিন্তাহে কৰিছোঁ যে তাক আমি কেনেকৈ ভাল কৰিম নাজানো আৰু আমাৰ লগতে এইবোৰ আচলতে কি হৈছে তাক সুধিব লাগিব কথাবোৰ তেতিয়াহে আমি গম পাম পাৰিলে তুমি তাক এবাৰ বুজাবাচোন তুমি বুজালে তোমাৰ কথা সি মানিব বা আৰু এটা কথা শুনাচোন আজি জেতুকী পেহী ঘৰলৈ গৈছিলোঁ পেহীক মই সিহঁত দুজনীক বিয়া দিয়াৰ কথা কৈ থৈছিলোঁ যে ল'ৰা দুটা পাৰিলে চাবলৈ কৈছিলোঁ পেহীয়ে সিহঁতৰ গাঁৱৰ কোনোবা ল'ৰা দুটাৰ কথা কৈছে চাকৰি বাকৰি নাই কিন্তু খেতিৰ মাটি আছে খেতি কৰি খাব পাৰিব আৰু দুইজনীয়ে মই ভাবিছোঁ সোনকালে সিহঁত দুজনীকো দি দিয়াই ভাল হ'ব পেহীৰ লগত আপুনি কথাবোৰ ভালদৰে পাতিলে নে নাই যিমান পাৰোঁ সোনকালে সিহঁত দুজনীক বিয়া দি দিয়াই ভাল আছে এনেকৈ আৰু সিহঁতৰ কাৰণে টকা খৰচ কৰি থাকিব নোৱাৰি আৰু ছোৱালী মানুহে ঘৰতনো পঢ়ি থাকি কি তাৰ লাভ আছে হয় দিয়া তুমি ঠিকে কৈছা পাৰিলে তুমি এপাক গৈ আহিবাচোন পেহীৰ লগত কথাবোৰ পাতি আহিবাগৈ ঠিক আছে মই যাম বাৰু আপুনি বহক এতিয়া মই আপোনাৰ কাৰণে চাহ কৰোঁগৈ মা দেউতা তোমালোক ইয়াতেই আছা ভালে হৈছে দিয়া মোৰ তোমালোকৰ লগত কথা এটা পাতিবলৈ আছে মইনা তোমালোকৰ বাৰু আমাক কি কথা ক'বলৈ আছে আৰু তুমি এনেকৈ সাজি কাচি ক'ত ওলাইছা মই টাউন যাবলৈ ওলাইছোঁ দেউতা মোৰ লগৰ কৌশিক আৰু পল্লৱ সিহঁত দুয়োটাই আহিব মোক অলপ পইচাৰ প্ৰয়োজন হৈছে দেউতা তোমালোকৰ পইচা কিয় লাগে আৰু তুমি সিহঁতৰ লগ এৰা দেই সিহঁতৰ লগ লাগিলে কি তুমি স্কুললৈ নোযোৱা হৈছা আজি হেড ছাৰে দেউতাৰ আগত আপত্তি দি পঠিয়াইছে নহয় এতিয়া টাউন যাব নালাগে অলপ পিছত গধূলিয়ে হ'ব মই যাব লাগিব মা সিহঁতক মই মাতি পঠাইছোঁ নহয় আৰু এটা কথা শুনাচোন মোৰ লগৰ সকলোৰে হাততে ফোন আছে কেৱল মোৰ হাততহে ফোন নাই গতিকে মোক মোবাইল এটা কিনিবলৈ পইচা লাগে আৰু চাইকেল এখনৰো প্ৰয়োজন আছে এতিয়া মই ডাঙৰ হ'লো নহয় এতিয়া মই দেউতাৰ লগত স্কুললৈ নাযাওঁ আৰু মই নিজেই যাম মই না তোমাক পইচা দিওঁতে মোৰ হাতত একেবাৰে পইচা নাইকিয়া হৈ গৈছে আৰু তোমাৰ অভাৱবোৰ পূৰাবলৈ যাওঁতে মোৰ কিমান কষ্ট হয় সেই কথা এবাৰ ভাবিছেনে তোমাৰ কাৰণেই মই লোনো ল'ব লগা হ'ল এতিয়া লোনৰ ধাৰ মাৰোঁতে ঘৰ চলিবলৈ হাতত পইচাই নাথাকে এতিয়া তোমাক দিবলৈ মোৰ 1 টকাও নাই মইনা মই সেইবোৰ একো কথাই নাজানো আধা ঘণ্টাৰ ভিতৰত মোক চাইকেল আৰু মোবাইল কিনিবলৈ পইচা লাগিব তোমাক মই কৈ থলোঁ কিন্তু হেৰি কি কৰিব এতিয়া ল'ৰাটোক আমি সৰুৰে পৰা যি বিচাৰিছিলে তাকেই দি আহিছোঁ এতিয়া যেতিয়া মোবাইল এটা আৰু চাইকেল এখন দিব নোৱাৰোঁ সি কি কৰিব ঠিক নাই গম পায়নে
তাকে হ'ব জোনাকী, কি কৰোঁ একো ভাবিয়ে পোৱা নাই। তুমি বিশ্বাস কৰা নে নকৰা নাজানো, মোৰ হাতত একেবাৰে পইচা নাই। তাক সদায় বহুত বহুত পইচা দিব লাগে জানানে। মোৰো এতিয়া সন্দেহ হৈছে সি চাগে পইচাবোৰ নি কি কৰেগে। সিও বাৰু মদ ভাং খাই নেকি? তাক আমি ভালদৰে বুজাব লাগিব। সি যে বেয়া কামবোৰ কৰিছে সেইবোৰৰ পৰা আঁতৰাই আনিব লাগিব, কিন্তু তাৰ আগতে সি বিচৰা বস্তুকেইটা দিব লাগিব। সেইকেইটা দিব নোৱাৰিলে ময়ো মনত দুখ পাম নহয়। কিন্তু মই কেনেকৈ দিওঁ কোৱাচোন? মোৰ হাতত একেবাৰে পইচা নাই। তোমাক কিমানবাৰ ক'ম বাৰু? আপুনি এটা কাম কৰক, মোৰ সোণৰ আঙুঠি থাকে লৈ যাওক, কাৰোবাৰ ওচৰত সেইটোকে বিক্ৰী কৰি অলপ পইচা লৈ আহক আৰু সেইখিনি আনি তাৰ হাতত দি দিয়ক। সি বস্তুকেইটা কিনি আনক। আজি গধূলিলৈ তাক আমি বহুৱাই ভালদৰে বুজাব লাগিব। তুমি এইবোৰ কি কথা কৈছা? এবাৰ ভাবি চাইছানে কিমান কষ্টৰে যে তোমাক মই সেইকেইটা বনাই দিছিলো? একো নহয় দিয়কচোন, সেইবোৰনো মই ক'ত পিন্ধিলো, বাকচত এনেই সোমাইহে আছে। আৰু সেইবোৰ বিপদৰ সম্পত্তিহে, বিপদৰ সময়ত সেইবোৰে বহুত কাম দিয়ে। আপুনি সেইবোৰ একো কথাই ভাবি নাথাকিব, এতিয়া সোনকালে যাওক। হ'ব দিয়া তেতিয়া, কিন্তু ইহঁত দুজনীক সেই কথা জানিবলৈ নিদিবা। সিহঁতে আকৌ কি ক'ব ঠিক নাই নহয়। এনেও সদায় কৈয়ে থাকে ল'ৰাটোক বেছি মৰম কৰোঁ, সিহঁত দুজনীক মৰম নকৰোঁ বুলি। মই নকওঁ বাৰু, সিহঁত দুজনী আজি ঘৰত নায়েই। ৰাতিপুৱাৰ পৰা কৰি গৈছে নাজানো আৰু। আইতাকে বোলে ফোন কৰি মাতিছিল সিহঁতক, আইতাকৰ গা বেয়া হৈছে সেই বুলি কৈ ঘৰৰ পৰা ওলাই গৈছে। কি কামত ক'ত গৈছে একো গম নাপাওঁ। বাদ দিয়া সেই সিহঁতৰ কথা। সিহঁত দুজনী ঘৰলৈ নাহিলে ভালহে। এইবোৰ আৱৰ্জনাহে আমাৰ কাৰণে। এতিয়া যোৱা, সোনকালে আঙুঠিটো উলিয়াই আনাগে। ভণ্টি, তোৰ পৰীক্ষা কেনেকুৱা হ'ল? মোৰ যে এটা ভুল হ'ল গম পাৱনে? মোৰ ভালেই হৈছে বা। মই যিমানখিনি পঢ়ি গৈছিলো সকলোখিনি যেন পঢ়াই আহিছে। পেপাৰখন দেখিয়ে ভাল লাগি গৈছিল। পাছ কৰিম থাকে দেই। এইবাৰ পাছ কৰিলে বাৰু চাকৰি এটা পামনে? হওক দে, তোৰ ভাল হ'লেও হ'ব, ময়ো পাছ কৰিম থাকে। যদি এইটো পৰীক্ষাত পাছ কৰিব পাৰোঁ আমি দুইজনীয়ে বেংকৰ চাকৰি পাম গম পাৱনে? হ'ব দে বা, কিবা এটা কৰিব পৰাটোহে লাগে। মা দেউতাৰ মনৰ অন্ধবিশ্বাসখিনি যাতে আঁতৰাব পাৰোঁ। তেওঁলোকে যাতে এইটো কথা মানি লয় যে ছোৱালীকো পঢ়ুৱাব লাগে, ছোৱালীকো শিক্ষিত কৰিব লাগে, সেই কথাটো তেওঁলোকে বুজি পালেই হ'ল আৰু। নিশ্চয় বুজি পাব ভণ্টি, তই চিন্তা কৰি নাথাকিবি। আৰু দেখিছই নহয় ভাইটিক কিমান মৰম কৰিছিল সিহঁতে। ভাইটিক মৰম কৰোঁতে ভাইটি বহুত বেয়া হৈ গৈছে গম পাৱনে? তাৰ কথা ভাবিলে মনটোৱে বেয়া লাগি যায়। কিন্তু তাকতো আমি একোৱে ক'ব নোৱাৰোঁ। মা দেউতাই তাকতো আমাক একো ক'বলৈকে নিদিয়ে। গতিকে ল'ৰাটো যে বেয়া হৈ গৈছে সেই কথাটো সিহঁতে জানিছেনে নাই নাজানো আৰু। আমি যদি দুইজনীয়ে চৰকাৰী চাকৰি এটা কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমাক মা দেউতাই বুজি পাব, আৰু তেতিয়া আমি ভাইটিক শাসন কৰিব পাৰিম। সঁচাকৈ বা, আমাক মা দেউতাই বেয়া পায় সেইটো কথা বাৰু মানি ললো, কিন্তু ভাইটি যে লাহে লাহে বেয়া হ'বলৈ ধৰিছে সেই কথাটোহে মানি ল'ব পৰা নাই। তই এইবোৰ চিন্তা নকৰিবি, আমি দুজনী কিবা এটা কৰি লওঁ ৰ। তেতিয়াতো মা দেউতাই আমাক মৰম কৰিব, আৰু ভাইটিক নিশ্চয় তই আৰু মই ক'লে ভাইটিয়ে আমাৰ কথা মানি ল'ব। আৰু মা দেউতাই যে আমাৰ দুজনীক দেখিব নোৱাৰে সেইবোৰ চিন্তা কৰিয়ে চাগে ভাইটি বেয়া হৈ গৈছে। আমাক যদি মা দেউতাই মৰম কৰে সিও নিশ্চয় ভাল হ'ব, আৰু আমি দুইজনীয়ে ক'লে সি নিশ্চয় ভাল হ'ব। ভণ্টি তই চিন্তা নকৰিবি, ব'ল এতিয়া সোনকালে যাওঁ। আইতাৰ ঘৰত সোমাই লৈ কাপোৰবোৰ সলাই আকৌ ঘৰলৈ যাব লাগিব নহয়। ব'ল দেৰি হ'লেতো আকৌ ঘৰত কথা শুনিবলৈ আছেই। পাহি পৰি, তহঁত দুজনী পৰীক্ষা কেনেকুৱা হ'ল? নিশ্চয় ভালেই হৈছে চাগে। এইবাৰ তহঁত দুজনী চাকৰি পাবি আৰু ন? পাছ কৰিব লাগে নাজানো আৰু কি হয়। চাকৰি এটাৰ প্ৰয়োজন আমাক বহুত বেছি পাছ কৰিলেই হয় আৰু, ভগৱানেহে জানে। হওক দে, তহঁত দুজনী পাছ কৰিলে আমাৰো ভাল লাগিব। পিছে চাকৰি পালে আকৌ আমাৰ নিচিনাবোৰক পাহৰি নাযাবি। এইজনী যে কিনো কথাবোৰ কৈছে জানো ৰেমি, চাকৰি পালো বুলিয়ে জানো পাহৰি যাব পাৰি কাৰোবাক? আৰু বিশেষকৈ তোক যে আমি কেতিয়াও পাহৰিব নোৱাৰো। তই যে আমাক কিমান সহায় কৰ। মই ঠিকেই কৈছো, কিন্তু তহঁত দুজনী চাকৰি পালে বহুত ভাল লাগিব। জানো নহয় তহঁতক যে মা দেউতাই অলপো মৰম নকৰে, ইমান কষ্ট দিয়ে। কিন্তু এটা কথা ভাবিহে আচৰিত হওঁ, তহঁতৰ দেউতাটো শিক্ষিত মানুহ হয়, কিন্তু শিক্ষিত হৈও যে ছোৱালী মানুহৰ প্ৰতি এনে ব্যৱহাৰ কিয়? নাজানো ৰেমি, মা দেউতাই আমাক আগত মৰম কৰিছিল, কিন্তু ভাইটি জন্ম হোৱাৰ পিছৰে পৰা আমাৰ দুজনীক একেবাৰে দেখিব নোৱাৰা হ'ল। আমি যেন তেওঁলোকৰ পৰা আঁতৰি গ'লেহে তেওঁলোকে ভাল পাব এনেকুৱাহে লগা হৈছে। কিন্তু আমি বহুত কষ্ট কৰিছো, চেষ্টাও কৰিছো জানানে, মা দেউতাৰ মনৰ এই ভুলবোৰ আঁতৰাবলৈ। আমি দুইজনীয়ে যদি চাকৰি এটা কৰিব পাৰোঁ মা দেউতাৰ মনৰ পৰা নিশ্চয় এই ভুলবোৰ আঁতৰি যাব। এইবাৰ তহঁতে যদি ভালদৰে পৰীক্ষা দিছ পাছ কৰিবিয়েচোন, আৰু পাছ কৰিলেতো চাকৰি পাবিয়েই। আৰু তহঁতে চাকৰি পোৱাৰ লগে লগে চাবিচোন তহঁতৰ মা দেউতাৰ মনৰ ভুলবোৰ নাইকিয়া হৈ যাব। বাৰু সেইবোৰ বাদ দে, এতিয়া আমাৰ ঘৰলৈ যাওঁ। আমাৰ ঘৰত এপাক সোমাই যাবি, মায়ে তহঁতৰ কথা খুব কৈ থাকে। আজি নাযাওঁ দে ৰেমি, আমি আজি আইতাৰ ঘৰলৈ আহিছো বুলিহে কৈ আহিছো। ঘৰত আইতাৰ গা ঠিক নাই, সেয়ে আমাক মাতিছে এনেকে কৈ আহিছো মা দেউতাৰ আগত। নহ'লেনো আমাক এনেকৈ পৰীক্ষা দিবলৈ আহিবলৈ দিবনে? এতিয়া গৈ আইতাৰ ঘৰত কাপোৰ সলাই আকৌ ঘৰৰ পৰা পিন্ধি অহা কাপোৰবোৰ পিন্ধি ঘৰলৈ যাবগৈ লাগিব সোনকালে। দেৰি হ'লে কিমান যে খং কৰিব তাৰো ঠিক নাই। ৰেমি তই বেয়া নাপাবি, বেলেগ এদিন আহিম দে তহঁতৰ ঘৰলৈ। তহঁতৰ মাকো কবিগৈ কথাটো। হ'ব দে, যা তেতিয়া, বেলেগ এদিন আহিবি কিন্তু দুইজনী। আৰু ৰিজাল্ট দিবৰ দিনা কবিচোন তহঁতি পাছ কৰিলি নে নাই। ৰিজাল্ট ল'বলৈ সিহঁতে আমাৰ ঘৰত সোমাই যাবি, ময়ো এতিয়া যাওঁ দে। ঠিক আছে ৰেমি, নিশ্চয় সোমাম তহঁতৰ ঘৰত। তই এতিয়া যা, আমিও গৈ থাকো। মা তুমি ইয়াত কি কৰিছা? আৰু মোৰ বিচনাত এনেকৈ কাপোৰ লৈ বহি আছা যে, কিয় বহি আছা?
মইনা তুমি এই ৰুমত আছানে নাই মই চাবলৈ আহিছিলো হঠাতে ইমান মূৰটো ঘূৰালে সেয়ে তোমাৰ বিচনাতে বহি দিলো আৰু খুব ঠাণ্ডা লাগিছে জানানে কাপোৰখন লৈ দিলতহে অলপ ভাল লাগিছে এইবোৰ কি কথা ক'বলৈ আহিছা তুমি আৰু আৰু এইসোপা ইয়াতে কাপোৰে কানিয়ে বমি কৰি থৈছা যে মোৰ ৰুমত এনেকুৱা কিয় কৰিলা এতিয়া ইয়াৰ পৰা তুমি ওলাই যোৱা আৰু সোনকালে এইবোৰ চাফা কৰি দিয়া ৰবাচোন মইনা মই চাফা কৰিম নহয় গাটো বহুত বেয়া লাগিছে ইয়াতে বমি হৈ গ'ল ময়ে চোন সদায় কৰি থাকো এইবোৰ কৰি দিম অকণমান ৰবা মোৰটো ভাল পালে উঠি যাম ইয়াৰ পৰা তুমিনো কোনদিনা মোৰ কাপোৰ কানি চাফা কৰি পাইছা এইবোৰতো ঘৰৰ কাম তুমি একো নকৰাই বা দুজনী আছে যে সেই দুজনীয়ে আমাৰ ঘৰৰ মানুহ নহয় নহয় সেই দুজনী চাকৰণীহে হয় গতিকে চাকৰণী দুজনীহে কৰি থাকে তুমিতো নকৰা সেইবোৰ আৰু এনেকৈ মোৰ ৰুমত আজিৰ পৰা মোৰ নুখুধাকৈ নোসোমাবা মই ভাল নাপাওঁ প্ৰয়োজন হ'লে মোৰ ৰুমত মই তলা লগাই থৈ যাম মইনা তুমি আজি এনেকুৱা কথা কিয় কৈছা কিমান মৰমত তোমাক আমি ডাঙৰ কৰিছিলো কিমান আশা আছিল আমাৰ ল'ৰা সন্তান এটালৈ আৰু ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিছিল সেয়ে তোমাক আমাৰ মাজলৈ ভগৱানে দিছিল কিন্তু আজি তুমি এনেকুৱা ব্যৱহাৰ কৰিছা মোৰ গাটো ইমান বেয়া তুমি এবাৰো সেই কথা মোক নুসুধিলা ইমান বেয়া ব্যৱহাৰ কৰিছানে মোক মই তোমাৰ আৰু একো কথাই শুনিব নিবিচাৰো 5 মিনিটৰ ভিতৰত মোৰ ৰুম চাফা কৰি দিয়া আৰু কাপোৰবোৰ বিচনাত সলাই দিয়া নেক্সট দিনা যাতে এনেকৈ মোৰ ৰুমলৈ নোসোমোৱা আৰু মোৰ বিচনাত নুঠিবাও মই ভাল নাপাওঁ এইবোৰ কথা হে ভগৱান ল'ৰাটোৰ বাৰু কি হৈছে সি আপোন পৰ একোৱে চিনি নোপোৱা হৈছে কিমান যে মৰম কৰিছিলো তাক কিমান যে ভাল পাওঁ সি সেই কথা এবাৰো বুজি নাপালে নিজৰ সন্তান হৈ আজি মোক সি এনেকুৱাই ব্যৱহাৰ কৰিলে মোক ইমান কিয় কষ্ট দিছে প্ৰভু ল'ৰাটোক সুমতি দিয়া আৰু ইমানৰ পৰাই জোনাকী তুমি ইয়াত কি কৈছা আৰু এনেকৈ মইনাৰ বিচনাত কাপোৰ লৈ বহি আছে যে সি দেখিলে কিমান খং কৰিব সেই কথা গম পাইছে নে নাই খং কৰিবলৈ আৰু বাকী নাই সি ৰুমত আছেনে নাই চাবলৈ আহিছিলো ভাবিছিলো তাক অলপ বুজামচোন তেনেতে ইমান মূৰটো ঘূৰালে খুব ঠাণ্ডাও লাগিছিল সেয়ে তাৰ বিচনাতে বহি দিছিলো আৰু ইয়াতে বমি হৈ গ'ল এইবোৰ দেখি সি মোক ইমান বেয়া ব্যৱহাৰ কৰিলে গম পাইনে এবাৰো নুসুধিলে মা তোমাৰনো কি হৈছে বুলি নকবা আৰু তাৰ কথা দিনক দিনে সি কি হৈ গৈ আছে সি নিজেই নাজানে বহুত আশা আছিল হেঁপাহ আছিল তাৰ ওপৰত কিন্তু সকলোখিনি সি চাৰফাৰ কৰি দিলে এতিয়া বাদ দিয়া এটাৰ কথা তুমি বাৰু গাটো ভাল পাইছানে বমিখিনি হৈ যোৱাৰ পিছত অলপ আৰাম পাইছো কিন্তু গাটোতকৈচোন মোৰ মনটোহে আজিকালি বেয়া লাগি থাকে মোক ধৰি লৈ যাওকচোন মই আমাৰ ৰুমলৈ যাওঁগে ব'লা জোনাকী মই তোমাক আমাৰ ৰুমৰ বিচনাতে বহুৱাই থৈ আহোঁগে মই এইখিনি সোনকালে চাফা কৰি দিওঁ নহ'লে আকৌ কি কৰিব সি ঠিক নাই ইহঁত দুজনেও আহি পোৱাই নাই নহয় আপুনি বিচনাৰ কাপোৰবোৰ উঠাই দিব এইবোৰত সি নুশুৱে বোলে আৰু এইখিনি চাফা কৰি দিবচোন কাপোৰখিনি থৈ দিব ইহঁত দুজনী আহি পালেই দিব আৰু সেইবোৰ তুমি চিন্তা কৰিব নালাগে নহয় মই আছো মই কৰিম নহয় আহা এতিয়া তোমাক মই ৰুমত থৈ আহোঁগে মা দেউতা তোমালোক এনেকৈ চিন্তা কৰি বহি আছা যে কি হৈছে তোমালোকৰ নাই আমাৰ একো হোৱা নাই বাৰু তহঁত দুইজনী আজি ক'লৈ গৈছিলি তহঁতকো আজি দেখাই নাই আৰু সিদিনাও তেনেকৈ দুইজনী ক'ৰবালৈ গলি গৈ নাই দিনটো আইতাৰ ঘৰলৈ গৈছো বুলি কৈছিলি কিন্তু মইতো সেইদিনা আইতাৰ ঘৰলৈ গৈছিলো তহঁততো তাত নাই তহঁতি আচলতে কি কামত ঘূৰি ফুৰিছ মা দেউতা এটা গুড নিউজ আছে তোমালোকক দিবলৈ গম পাইছো আৰু তহঁতেনো কি ভাল খবৰ দিবি পইচা দৰকাৰ হৈছে চাগে তাকেহে ক'বলৈ আহিছ নহয় মা ভুল বুজিছা তুমি সিদিনা যে আমি আইতাৰ ঘৰলৈ যাওঁ বুলি গৈছিলো আচলতে আমি আইতাৰ ঘৰলৈ যোৱা নাছিলো আমি বেংকৰ এটা পৰীক্ষা দিবলৈ গৈছিলো আৰু আজি ৰিজাল্ট দিছে আমি দুইজনেই সেই পৰীক্ষাটোত পাছ কৰিছো আমি এতিয়া চৰকাৰী চাকৰি কৰিম মা আৰু দেউতা আমি দুইজনেই এতিয়া বেংকৰ মেনেজাৰ কি তহঁত দুজনে কেতিয়া পঢ়া শুনা কৰিলি আৰু কেনেকৈ পৰীক্ষা দিলিগৈ আৰু তহঁতৰতো কিতাপতো তেনেকৈ নাই মইতো তহঁতক পইচাই নিদিওঁ দেউতা আমি তোমাক কথা দিছিলো যে আমি স্কলাৰশ্বিপৰ পৰা যি পইচা পাম সেয়ে আমি পঢ়া শুনা কৰিম আৰু দুজনে যিখিনি পইচা পাইছিলো সেইখিনি পইচাৰ পৰা আমি বেংকৰ এক্সামৰ কাৰণে কিতাপ কিনিছিলো আৰু দিনে নিশাই আমি পঢ়িছিলো ঘৰৰ কাম বনবোৰ লৰালৰিকৈ কৰি আজৰি হৈ তাৰপিছত আমি পঢ়া শুনা কৰিছিলো এতিয়া চাকৰিটো পাইছো নহয় কেনেকুৱা লাগিছে বাৰু তোমাৰ ভাল লাগিছে তহঁত দুইজনে যে নিজে কিবা এটা কৰিব পাৰিছ কিন্তু এটা কথা ভাবিহে মনটো বেয়া লাগিছে তহঁতৰ পঢ়া শুনাৰ কাৰণেতো মই একেবাৰেই টকা পইচা খৰচ কৰা নাছিলো মইনা জন্ম হোৱাৰ আগলৈকে যি কৰিছিলো আৰু তাৰ পিছততো তহঁতক মই 1 টকাও দিয়া নাছিলো
হ'ব দিয়া দেউতা, সেইবোৰ কথা এতিয়া বাদ দিয়া। কিন্তু তুমি আৰু মায়ে যে ভাবি লৈছিলা ছোৱালী হলে সিহঁতক পঢ়া শুনা কৰাব নালাগে, ল'ৰা এটা চাই আনৰ ঘৰলৈ বিয়া দি দিব লাগে সোনকালে, সেইটো তোমালোকৰ ভুল ধাৰণা আছিল। আৰু সেই ধাৰণাটো প্ৰমাণ কৰিবলৈকে ভণ্টি আৰু মই বহুত কষ্ট কৰিছিলো। আচলতে ছোৱালী হলেও সিহঁতক পঢ়া শুনা কৰি শিক্ষিত কৰিব লাগে। এঘৰলৈ উলিয়াই দিলেও জানো সিহঁতি শিক্ষিত হ'ব নালাগে? আৰু আমাৰো এটা ভাইটি আছে, গতিকে ভাইটিলৈতো এদিন বিয়া পাতিব লাগিব। ভাইটিলৈ বিয়া পাতোতে কি তোমালোকে নপঢ়া নুশুনা ছোৱালী এজনী বিয়া পাতিবা নেকি? তাইতো শিক্ষিত হ'ব লাগিব। গতিকে শিক্ষিত হলেহে এখন ঘৰ চলাব পাৰি দেউতা। হয়, তোমালোক দুজনীয়ে ঠিক কথাই কৈছা। আৰু আমি বহুত কষ্ট দিলো তোমালোকক। নাজানো আৰু মনটো কিয় এনেকুৱা হৈ গৈছিল যে ছোৱালী হলে এঘৰলৈ বিয়াহে দিব লাগে সোনকালে, ঘৰৰ কাম বনহে শিকাব লাগে, পঢ়া শুনা কৰোৱাব নালাগে। আমাৰ ধাৰণাবোৰ সঁচাকৈয়ে ভুল আছিলো। কিন্তু ল'ৰা এটাক ইমান মৰম কৰো, তাৰ কাৰণে ইমান কষ্ট কৰো, কিন্তু তাৰ পৰা কি পাইছো? সঁচাকৈ পাহি পৰি তোমালোক দুজনীয়ে পাৰিলে আমাক ক্ষমা কৰি দিবাচোন। আজি তোমালোকে আমাৰ ভুল ভাঙিলা, আমাৰ চকু খোল খুৱাই দিলা। আজি তোমালোকে আমি সঁচাকৈ কিছুমান বহুত ভুল ধাৰণা লৈ আছিলো। আমি কিছুমান অন্ধবিশ্বাস কৰিছিলো, যাৰ কাৰণে তোমালোকক আমি বহুত কষ্ট দিলো। সদায় ঘৰৰ কাম বনৰ ভিতৰতে তোমালোকক আবদ্ধ কৰি ৰাখিব পাৰিছিলো। কিন্তু ইমানখিনি কৰাৰ পিছতো যে তোমালোক সাহসেৰে ওলাই যাব পাৰিলা আৰু নিজৰ কামবোৰ ভালকৈ কৰিব পাৰিলা, সঁচাকৈ তোমালোকৰ দৰে ছোৱালী দুজনীৰ পিতৃ হৈ মই সঁচাকৈ গৌৰৱান্বিত। হ'ব দিয়া দেউতা, তোমাৰ আৰু মাৰ কথাবোৰ আমি একেবাৰে ধৰি থকা নাই, আৰু সেইবোৰত বেয়াও পোৱা নাই, গম পোৱা? আৰু তোমালোকে এনেকুৱা নকৰা হলে চাগে আমি এনেকৈ নিজৰ ভৰিত থিয় দিব নোৱাৰিলোহেঁতেন। আমি এতিয়া বুজি পাইছো যে কষ্ট কৰি পঢ়িলে কেনেকুৱা লাগে মনত। কষ্ট কৰিছিলো কাৰণে সদায় চেষ্টা কৰিছিলো কিবা এটা কৰিবলৈ, আৰু এতিয়া তোমালোকৰ ভুল ভাগিল যেতিয়া আমাৰো ভাল লাগিছে। আৰু আমি এই কষ্ট কিয় কৰিছিলো জানা? তোমালোকৰ মনত থকা ভুলবোৰ আঁতৰ কৰিবলৈহে আমি এই কষ্ট কৰিছিলো। ভাল লাগিছে তোমালোক দুজনী আজি সফলতা দেখি। মোৰ সঁচাকৈ বহুত ভাল লাগিছে। মই তোমালোকৰ কাৰণে একোৱে কৰিব নোৱাৰিলো, কিন্তু সমাজৰ চকুতটো এতিয়া মই তোমালোকক মানুহ কৰিলো বুলি ওলাব। আৰু এটা কথা শুনাচোন, মই না আজিকালি বহুত বেয়া হৈ গৈছে নহয়। সি স্কুললৈ গৈছে, স্কুলত নাথাকে গম পোৱা, লগৰ ল'ৰাকেইটাৰ লগত য'ত ত'ত ঘূৰি ফুৰে আৰু বেয়া বস্তুও খায় আজিকালি। তাক কেনেকৈ ভাল কৰিম বাৰু? তাক কিবা কথা ক'লেই কেৱল তোমালোক দুজনী কথাহে কয়। তোমালোকক যে আমি দেখিব নোৱাৰো, মৰম নকৰো, সেইবোৰ কথাহে কয়। দেউতা, মা, তোমালোকে একেবাৰে চিন্তা নকৰিবা। ভাইটি যে বেয়া হৈ গৈছে সেই কথা আমি জানো, কিন্তু তাক শাসন কৰিবলৈ সেইখিনি অধিকাৰ তোমালোকে আমাক দিয়াই নাই। শাসন কৰাটো দূৰৰে কথা, ভালকৈ এষাৰ মাতবোৰ কৰিবলৈও নিদিয়া তোমালোকে। সেয়েহে একো ক'ব পৰা নাছিলো। তাৰ কাৰণে কষ্ট আমিও পাইছো, কিন্তু তাক শাসন কৰিলে সি ভাল হ'ব। আৰু মই এটা কথা ভালদৰে জানো, পৰি আৰু ময়ে যদি কওঁ কথাবোৰ, সি নিশ্চয় আমাৰ কথাবোৰ মানি ল'ব। তোমালোকে যে আমাক ভাল নোপোৱা, মৰম নকৰা, সেইবোৰ কথাই তাৰ মনত বহুত আঘাত দিয়ে, যাৰ কাৰণে সি আজি বেয়া হৈ গৈছে। পাহি, তুমি ঠিক কথাই কৈছা। আমি তাক কথা ক'লে কেৱল তোমালোক দুজনী কথাহে কয়। গতিকে সকলো দায়িত্ব আজিৰ পৰা তোমালোকক দিলো। তোমালোকে কেনেকৈ তোমালোকৰ নিজৰ ভাইটিটোক ভাল কৰা সেইটো তোমালোকৰ কথা। তোমালোক দুজনীয়ে যেনেকৈ নিজৰ ভৰিৰ ওপৰত থিয় দিলা, সেই ল'ৰাটোকো শিকাবা যাতে সিও নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে। তাক পঢ়োৱা শুনাৰ দায়িত্ব তোমালোকৰ আজিৰ পৰা। হ'ব মা, তুমি চিন্তা নকৰিবা, সেইবোৰ আমিয়ে কৰিম। আৰু তোমাৰ গাটো বেয়া বুলি শুনিছিলো, এতিয়া ভাল পাইছানে বাৰু? অলপ ভাল পাইছো এতিয়া, কিন্তু ল'ৰাটোৱে মোৰ গা বেয়া কথাটো এবাৰো নুসুধিলে। মা, ভাইটি সৰু হৈ আছে ন, সি এইবোৰ কথা নাজানে নহয়, গতিকে তাৰ কথাবোৰ ধৰি নাথাকিবা। আজি ইমান এটা ভাল দিন, আমি ধুনীয়াকৈ আজি খানা এটা খাব লাগিব দেই। বহুত দিন তোমালোকৰ মৰম চেনেহ পোৱা নাছিলো, ভালকৈ এসাঁজ খাবলৈ পোৱা নাছিলো। সদায় তোমালোকে খাই বাচি যোৱাখিনিহে আমি দুজনীয়ে খাবলৈ পাইছিলো, কিন্তু আজি আমি ভালকৈ এসাঁজ খাম। খাব লাগিব। তোমালোকে এটা কাম কৰাচোন, মোৰ ফোনটোৰ পৰাই মইনাক ফোন এটা কৰা, তাক ঘৰলৈ সোনকালে মাতাচোন। মই দুইজনীকে সোনকালে মোবাইল এটা কিনি দিম দেই। হ'ব দেউতা, সেইবোৰ হ'ব বাৰু। আমি এতিয়া দৰমহা পাম নহয়, আমি নিজৰ পইচাই কিনিব পাৰিম। ভাইটি কেতিয়া ঘৰলৈ মাতো ৰবা, আজি ধুনীয়াকৈ গোটেইকেইটা এসাঁজ খাব লাগিব গধূলিলৈ। আৰু তাক খোৱা বোৱাৰ পিছতে আমি গোটেইকেইটা বহিলৈ বুজাব লাগিব। আমি বুজালে নিশ্চয় সি বুজি পাব। তুমি ঠিকেই কৈছা পাহি। গতিকে আমি সকলোৱে মিলি জুলি ল'ৰাটোকো ভাল কৰিব লাগিব। এতিয়া যোৱাচোন চাহ একাপেকে বনোৱা গৈ, মোৰ গাটো বেয়া লাগিছিল যে একো খোৱাই নাই আজি। হ'ব মা, আমি দুইজনীয়ে এতিয়া তোমালোকলৈ চাহ বনাই আনোগা, আৰু আমালেও বনাই আনিম। আমি সকলোৱে একেলগে খাম। খাম যোৱা, তোমালোকৰ লগত বহি একেলগে বহুত দিন একো খোৱাই নাই নহয়, আজিহে খাই ভাল লাগিব। আৰু সোনকালে যোৱা, বনাই আনাগেচোন, মোৰ চাহ একাপ খাবলৈ খুব মন গৈছে।